Hello everyone. আজি আমি সানডে স্পেচিয়েল বুলি এটা বিশেষ স্থানলৈ যাবলৈ গৈ আছোঁ। ঐতিহাসিক স্থান এয়া আমি এতিয়া ঐতিহাসিক দলং শৰাইঘাটৰ ওপৰেদি গৈ আছোঁ। নতুন দলং, পুৰণি দলংখন নহয়। আমি ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ, এতিয়া আহি পালোহি। আমি এনে এটা ঐতিহাসিক স্থানলৈ গৈ আছোঁ, যিটো ঐতিহাসিক স্থান বহুত দিনৰ আহোম ৰজাৰ দিনৰ সময়তে বা কোচ ৰজাৰ দিনৰ সময়ৰে আমি আহি মদনপুৰ টলগেট অৰ্থাৎ বাইহাটা টলগেট পালোহি। ৰৈ আছোঁ। আজি অলপ দেৰি হৈছে ফাষ্টেগৰ পইচা কাটোতে। কিয় বা ইমান দেৰি হৈছে? আমি এতিয়া বেজেৰামান পালোহি। আহি আমি বাইহাটা হৈ মঙলদৈ ৰাস্তাত চিপাজাৰ ৰাস্তাত বেজেৰামান পালোহি। এটা সুন্দৰ পৰিৱেশত আহিছোঁ। আজি কিন্তু বতৰটো বহুত ভাল, আগৰ দৰে বহুত গৰম নাই, অলপ অলপ বৰষুণ আৰু সেমেকা বতৰ আছে। আহি আছোঁ সুন্দৰ বতৰত, ভাল। এইটো নাৰিকলী মন্দিৰৰ ওচৰ পালোহি। আকৌ এইডোখৰ আমি সত্ৰৰ ফাললৈ সোমাই গৈছোঁ। যি স্থানলৈ যাম সেই স্থানৰ ৰাস্তা এইফালে। টংলাও যাব পাৰি দেই। ক'ত গৈছোঁ চাগে আপোনালোকে জানি পাবই। ঝাৰ লাগে, পিছফালে ঝাৰবিলাক লগাই থয়। ঝাৰ লগা হ'ব। মাজতে এয়া পথৰুৰ ঘাটৰ ৰণৰ শ্বহীদসকলৰ বেদী দেখা পালোঁ। আৰু এতিয়া আমি আহি পাই গ'লোঁ খতৰা সত্ৰৰ। এইফালে আমাৰ মানুহবিলাকে বস্তু কিবা কিবি লোৱাত ব্যস্ত হৈ আছে। তাৰপিছত আৰু আমি এতিয়া ভিতৰলৈ যাম, আপোনালোকক ভিতৰৰ ভিডিঅ' দেখুৱাই আছোঁ ৰ'ব। এয়া লিখা আছে খতৰা সত্ৰ, আৰু একদম সন্মুখতে এটা হনুমান মন্দিৰো আছিলে। এয়া আছে, আৰু এইফালে হৈছে এই গোটেইখিনি সত্ৰৰ মানে ভিতৰত। আৰু এইখন মুখ্য দুৱাৰ আছিলে, কিন্তু আমি এতিয়া যিহেতুকে বহুত দূৰৰ পৰা আহিছোঁ, ইয়াতে ভৰি ধোৱা, খোৱা পানী সকলো ব্যৱস্থা আছে। আৰু ছাইডেৰে এনেদৰে গৈ ভৰি হাত ধুই ল'ব লাগে। আৰু ভৰি হাত ধুই আহি আমি সকলোৱে এতিয়া নামঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব ওলাইছোঁ। দেখিছে ইমান ধুনীয়াকৈ বনাই থৈ দিছে। আৰু সকলোৱে মানে সোমোৱাৰ আগতে এটা সেৱা কৰি ভিতৰ ভাগলৈ সোমাইছোঁ। আমি আহোঁতে অৱশ্যে নাম কীৰ্তন হোৱা নাই। যিসকলে শৰাই দিয়ে সেইসকলক ইয়াতে শৰাই মানে জমা লয়, তাৰপিছত মেইন শৰাইখনত মানে দি দিয়ে আৰু। বহুত ডাঙৰ বোকা লাগি গৈছে ন গাত। পোৱালিটো ক'ত গ'ল? এই পোৱালি এটা খাই গৈছে। এইটো এটা ডাঙৰ এটা আহিছে। এইটো বহুত ডাঙৰ এটা আছে। বুঢ়া হ'ল নেকি? হয় নেকি? 300 আমি জন্ম লৈ শেষ কৰিলেও ইহঁতৰ শেষ নহ'ব তাৰমানে। এই পোৱালিটো চাবা দেই। তাৰপিছত পোৱালি এটা কেনেকৈ খাইছা? পুৰা খাইছে। কাট মানুহবোৰ লাহে লাহে আহি আছে, এগৰাকে আহিছে আৰু এখন পাতি বহিছে। আমিও এনেকৈ বহিছোঁ সকলোৱে। তাৰপাছতে প্ৰসংগ আৰম্ভ হ'ব। এতিয়া আহক আমি সত্ৰখনৰ বিষয়ে জানো। আমি খটৰাহাটত আহিছিলোঁ আৰু এইখেতে বাপক লগ পাইছোঁ। আমি বাপৰ নামটো জানিম আৰু তেখেতে আমাক খটৰাহাটৰ বিষয়ে সবিশেষ ক'ব। কৃষ্ণ জয় গুৰু শংকৰ। মোৰ নাম শ্ৰী কোষেশ্বৰ বৈশ্য। মই বৰ্তমান খটৰা সত্ৰ পৰিচালনা সমিতিৰ উপ-সভাপতিৰ দায়িত্বত আছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেতিয়া ধৰ্ম প্ৰচাৰৰ কাৰণে বৰদলঙত আহিছিল, তেখেতে বৰদলঙত ধৰ্ম প্ৰচাৰ কৰিব নোৱাৰি উভতি গৈ মহাপুৰুষ মাধৱদেৱক তেখেতে দায়িত্ব দিছিলে যে মই দৰঙত
ধৰ্ম প্ৰচাৰ কৰিব নোৱাৰিলো, গতিকে মোৰ পৰিৱৰ্তে তুমি ধৰ্ম প্ৰচাৰ কৰাৰ দায়িত্বটো ল'ব লাগিব। মহাপুৰুষ মাধৱদেৱে চিন্তা কৰিলে গুৰুজনতকৈ মহাপুৰুষ মাধৱদেৱ অকণমান শক্ত আছিল, তেওঁ কোনো কাৰণে কোনো কথা কম্প্ৰমাইজ নকৰে। গুৰুজনে কিছুমান এৰা ধৰা কৰে, কিন্তু মহাপুৰুষ মাধৱদেৱে কোনো ধৰণৰ এৰা ধৰা কৰাৰ নিয়ম তেখেতৰ নাছিলে। গতিকে তেখেতে চিন্তা কৰিলে গুৰুজনে যেতিয়া ধৰ্ম প্ৰচাৰ কৰিব নোৱাৰিলে মই নিশ্চয় তাত নোৱাৰিম, এইবুলি ভাবি তেখেতে অকণমান অৱহেলা কৰি থাকিলে। গুৰুজনে মানে বৈকুণ্ঠ পুৰাণৰ আগে আগে মহাপুৰুষ মাধৱদেৱৰ মনত মানে চিন্তা আহিল, গুৰুজনে যিহেতুকে মোক দায়িত্ব দিছিল, যদি মই পালন নকৰোঁ তেতিয়াহ'লে মই গুৰু বাক্য অৱহেলা কৰা হ'ব, গতিকে মই দায়িত্বটো পালন কৰিব লাগিব। এইবুলি মহাপুৰুষ মাধৱদেৱ যেনেকুৱা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য আছিল, মহাপুৰুষ মাধৱদেৱৰ একান্ত প্ৰিয় শিষ্য আছিল লেচাগুণীয়া গোবিন্দ আতা। লেচাগুণীয়া গোবিন্দ আতাক তেখেতে দায়িত্ব দিলে যে তুমি যোৱা বৰদৰঙত ধৰ্ম প্ৰচাৰৰ কাৰণে তুমি যত্ন কৰা। তেতিয়া গোবিন্দ আতাই কিছু সংখ্যক ভকত লৈ বৰদৰঙত আহিল। তেতিয়া যাতায়াতৰ কোনো সুবিধা নাই, নৌকাৰে আহিব লাগে। তেখেতসকলে পোনে পোনে নৌকাৰে গৈ এতিয়া য'ত ৰৌতাত প্ৰথমতে তেখেতে সত্ৰ পাতিলে। ৰৌতাৰ পৰা উভতি আহি ভেৰগাঁৱৰ পৰা কিছু দূৰ যাব লাগে, পানীশালী বুলি কয়, পানীশালীত সত্ৰ পাতিলে। সত্ৰ পাতি তেখেতে উভতি বৰপেটালৈ যাব আহি আমাৰ এই দক্ষিণৰ যিকেইটা ঘৰ আছে, ঘৰকেইটাৰ সিচাইডে অলপ আগত থকা যিখন ডাঙৰ নদী আছে, এই নৈখন এনেকে বৈ গৈছে। তেখেত আহি থাকোঁতে ইয়াতে সন্ধিয়া হ'ল। সন্ধিয়া হোৱাত ইয়াতে তেখেতে নৌকা বান্ধি নৈশ যাপন কৰিলে। নৈশ যাপন কৰি পিছদিনা ৰাতিপুৱা তেখেতে পায়খানা কৰিবৰ কাৰণে নৈ পাৰৰ জাৰণিত উঠি আহিল। নৈ পাৰৰ জাৰণিত উঠি আহি আপোনালোকে নিশ্চয় মণিকূটৰ ভিতৰত সেৱা লৈছে। মণিকূটৰ ভিতৰত য'ত প্ৰভুৰামৰ মূৰ্তিটো প্ৰতিষ্ঠা কৰা আছে, সেই জেগাটুকুৰাত এটা বিষাক্ত সাপ ভেকুলীয়ে খাই আছে। সাপে ভেকুলী খায় সকলোৱে জানে, কিন্তু ভেকুলীয়ে সাপ খাই আছে। এই আচাৰ্যৰ দৃশ্যটো দেখি গোবিন্দ আতাই তাত পায়খানা নকৰি বেলেগ জেগাত পায়খানা কৰি তেখেতে গা মূৰ তিয়াই ইয়াৰ পৰা বৰপেটালৈকে হোটেল গুচি গ'ল। আৰু বৰপেটাত গৈ মহাপুৰুষ মাধৱদেৱক ক'লে যে মই এনেকুৱা অলৌকিক এটা দৃশ্য দেখিলো, য'ত সকলোৱে জানে সাপে ভেকুলী খায়, কিন্তু তাত ভেকুলীয়ে সাপ খাই আছে। তেতিয়া মহাপুৰুষ মাধৱদেৱে গোবিন্দ আতাক ক'লে তুমি আকৌ যোৱা, তাত গৈ এগছি বন্তি জ্বলোৱাৰ ব্যৱস্থা কৰা। তেতিয়া তেখেত আকৌ আহিল। আহি ইয়াৰে নৈ পাৰৰ জাৰণি কাটি সৰুকে জুপুৰি এটা কৰি বেৰাৰে মানে ঘৰ এটা সাজি, বোলেৰে ঘৰ এটা সাজি মানে ইয়াতে নাম কীৰ্তন কৰিব আৰম্ভ কৰিলে। যেতিয়া নাম কীৰ্তন কৰিব আৰম্ভ কৰিলে, ইয়াত যিবিলাক বসবাস কৰা মানুহ আছিল, বসবাস কৰা মানুহবিলাক অলপ সৎ চৰিত্ৰৰ, তেওঁলোকে ধৰা কথাটো এৰি নিদিয়ে। তেখেতসকলে গম পালে যে নৈ পাৰত কোনোবাই আহি ইয়াত নাম কীৰ্তন কৰিছে। তেতিয়া মানুহবিলাক আহিল, কাৰণ তেখেতসকলে এই নৈ পাৰৰ জাৰণিত গাহৰি, পহু এইবিলাক মানে চিকাৰ কৰি তেওঁলোকে মানে ভক্ষণ কৰে। গতিকে ইয়াৰ নৈ পাৰত যদি জাৰণি কাটে তেতিয়াহ'লে সেইবিলাক আঁতৰ হৈ যাব, তেতিয়া তেওঁলোকৰ অসুবিধা হ'ব। তেওঁলোকে আহি মানে গোবিন্দ আতাক অলপ ধমক দিলে আৰু সুধিলে তুমি ক'ৰ পৰা আহিছা, কিয় আহিছা, কি কৰিবা। এই কথাখিনি কোৱাত গোবিন্দ আতাই কথাখিনি ক'লে তুমি ইয়াত সত্ৰ পাতিব নোৱাৰিবা, কাৰণ ইয়াতে সত্ৰ পাতিলে আমাৰ অসুবিধা হ'ব। আৰু তুমি যদি সত্ৰ পাতা তেতিয়াহ'লে তুমি আমাক ঈশ্বৰ দেখুৱাব লাগিব। তেতিয়াতো গোবিন্দ আতাৰ উপায় নাই, ঈশ্বৰ কেনেকৈ দেখুৱাব, তেওঁতো মানুহে ঈশ্বৰটো দেখুৱাব নোৱাৰে। পুনৰ গোবিন্দ আতা মহাপুৰুষ মাধৱদেৱৰ ওচৰলৈ গ'ল। এতিয়া য'ত মূৰ্তিকেইটা স্থাপন কৰি থোৱা আছে, এই মূৰ্তিকেইটা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰথম ছবিৰে ভাওনা কৰিছিল। চিহ্নযাত্ৰা ভাওনা আপোনালোকে জানে। চিহ্নযাত্ৰা ভাওনাৰ পিছত তেখেতে মূৰ্তিৰে ভাওনা কৰিছিল, মূৰ্তি তৈয়াৰ কৰি ভাওনা কৰিছিল। ৰাম বিজয় ভাওনা কৰিবৰ কাৰণে এই মূৰ্তিভাগ তৈয়াৰ কৰিছিল। আৰু ভাওনা শেষ হোৱাত বৰপেটা সত্ৰত সংৰক্ষণ কৰি ৰাখিছিল। গোবিন্দ আতাই গৈ মহাপুৰুষ মাধৱদেৱক ক'লে যে মূৰ্তিভাগ মোক দিয়া, নহ'লে মই তাত সত্ৰ পাতিব নোৱাৰো। তেতিয়া মহাপুৰুষ মাধৱদেৱে আপত্তি কৰিছিল, যিহেতুকে মহাপুৰুষীয়া ধৰ্মত কোনো মূৰ্তি পূজাৰ ব্যৱস্থা নাই, গতিকে মূৰ্তিভাগ যদি মই দি পঠাওঁ তেতিয়াহ'লে আমাৰ ধৰ্মটো ব্যভিচাৰ হ'ব, গতিকে কোনো কাৰণতে মূৰ্তিভাগ নিদিওঁ। তেতিয়া গোবিন্দ আতাৰ লগত যিখিনি ভকত ইয়াৰ পৰা গৈছিল, তেখেতসকলে মানে বহুত কাবু কোকালি কৰিলে যে আপুনি মূৰ্তিভাগ দিয়ক, আমি মহাপুৰুষীয়া ধৰ্ম কোনো ব্যভিচাৰ নোহোৱাকৈ
তাক প্ৰতিষ্ঠা কৰিম। তেতিয়া মহাপুৰুষ মাধৱদেৱে তেখেতৰ কথাত প্ৰতিয়ন গৈ মূৰ্তিভাগ দিলে, কিন্তু এটা চৰ্তত দিলে। গোবিন্দ দাসক ক'লে যে তুমি মূৰ্তিভাগ নিয়া, যাতে কোনেও গম নাপায়, নিশাৰ ভিতৰতে তাত মূৰ্তিভাগ স্থাপন কৰি থৈ তুমি তাৰ পৰা উভতি গুচি আহা। তাৰ পিছৰ কথাখিনি বাৰু পিছত জনা যাব। সেইমতে গোবিন্দ দাসে মূৰ্তিভাগ আনি ইয়াতে ৰাতিৰ ভিতৰতে প্ৰতিষ্ঠা কৰি থৈ তেখেত বৰপেটালৈকে গুচি গ'ল। যেতিয়া কিছুদিন তেখেত নাহিল, গোবিন্দ দাস নাহিল, তেতিয়া ওচৰৰ মানুহবিলাকে চিন্তা কৰিলে বুঢ়া ভকত, হয়তো কিবা বেমাৰ আজাৰ হ'ল, নহয়তো আমাক ভয় কৰি তেখেত নাহিল। গতিকে ভিতৰত কি আছে আমি চাওঁ। গুণৰ বেৰা ফাট কৰি দেখিলে তাত মূৰ্তিকেইটা একদম তল পলাই আছে, নতুনকৈ ৰং কৰি অনা মূৰ্তি তল পলাই আছে। তেতিয়া মানুহবিলাক আচৰিত হ'ল। তাৰমানে তেখেতসকলে জানিলে যে মূৰ্তিভাগ ইয়াতেই উৎপত্তি হৈছে, তেতিয়া মানুহবিলাকে আচৰিত হৈ গোবিন্দ দাসক আকৌ বিচাৰি গ'ল বৰপেটালৈকে। তেওঁ যে বৰপেটা সত্ৰত থাকে এই কথাটো এখেতসকলে জানে। বৰপেটালৈকে বিচাৰি গৈ তেখেতক ক'লে যে আপুনি য'ত সত্ৰ পাতিছিল তাত ঈশ্বৰৰ আৱিৰ্ভাৱ হৈছে, গতিকে আপুনি যাব লাগে। এইবুলি যেতিয়া ক'লে তেতিয়া তৃতীয়বাৰ তেতিয়া গোবিন্দ দাসে কিছু সংখ্যক ভকত তাৰ পৰা লৈ আহিছিল। ইয়াতে এতিয়া আমাৰ যে জৰুৰী কাম কৰি আছে এই পৰ্যায়ৰ কিছু লোক, তাৰপিছত এই জাগা পৰিষ্কাৰ কৰা কিছু লোক, তাৰপিছত শৰাই সজোৱা লোক, খোলতাল বজোৱা লোক, এনেকে কিছু সংখ্যক লোক তাৰ পৰা লৈ আহিছিল। কিন্তু এইখিনিতে ক'ব লাগিব বৰপেটাৰ পৰা যি গোবিন্দ দাসে লৈ আহিছিল ইয়াতে খোলতাল বজাবৰ কাৰণে, সেই খোলতাল বজোৱা বংশৰ মানুহ আমি নিজে আজি 457 বছৰ হ'ল এই সত্ৰখন প্ৰতিষ্ঠা হ'ব। আজিৰ তাৰিখলৈকে আমি এই 457 বছৰে ইয়াত খোলতাল বজাই আছো। আমি বজাইছো, দেউতাই বজাইছে, ককাই বজাইছে, ৰাজু ককাই বজাইছে, বংশানুক্ৰমে আমি ইয়াতে এই সেৱা আগবঢ়াই আছো। আমাৰ কোনো পাৰিশ্ৰমিক নাই, আমি সেৱা হিচাপে আগবঢ়াই আছো। আৰু এটা জানি আপোনালোকে সুখ পাব, এই সত্ৰখনত সকলো ধৰ্মৰ লোকেই ইয়াত মানে সেৱা আগবঢ়াব পাৰে। শাক্ত, শৈৱ, বৈষ্ণৱ, দানৱীত্য এই চাৰিওবিধৰ ভকতে ইয়াত সেৱা আগবঢ়ায়। ইয়াত কাৰো কাৰণে বাধা নাই। আনকি আইসকলৰ কাৰণে, মহিলাসকলৰ কাৰণে ইয়াত বাধা নাই। কিছু সত্ৰত মহিলাক যাব নিদিয়ে। আমাৰ সনাতনী ধৰ্ম মতে আইসকলৰ যিখিনি পালনীয় সেইখিনি যদি পালন কৰি ইয়াতে আহে তেতিয়াহ'লে তেওঁলোক অহাৰ কাৰণে আমাৰ কোনো বাধা নাই। আনহাতে ইয়াতে মুছলমান মানুহেও ইয়াত মানে অনুদান আগবঢ়াইছে। আপোনালোকে তাত বৰফুলিখন আছে, বৰফুলিখনত দেখিব মহম্মদ দিদাৰুদ্দিন বৰা বুলি এজন ব্ৰিটিছৰ তহচিলদাৰ মানে যেতিয়া SDC হ'ব কৰো, এতিয়া SDC পৰ্যায়ে হ'ব। তেখেতে ঘোঁৰাৰে এই সত্ৰৰ সন্মুখেৰে অহা যোৱা কৰে। তেতিয়া খেৰৰ কীৰ্তন ঘৰটো আছিল, ধুমুহাই কীৰ্তন ঘৰটো বগৰাই থৈছে। তেখেতে মানে ৰাতি সপোনত দেখিছে ঘোঁৰাৰে আহিলা কৰোঁতে ঘোঁৰাৰ পৰা তেখেত চিটিকি পৰিছে। চিটিকি পৰাত ঘোঁৰাটোৱে তেখেতক হেঁচা মাৰি ধৰি আছে। হেঁচা মাৰি ধৰি থকাৰ পিছত মানে ধুনীয়া বগা পোচাক পিন্ধা পাগ মাৰা মানুহ এজনে মানে তেখেতৰ সন্মুখত যাই পেলাই কৈছে, তুমি মোৰ সন্মুখেৰে, মোৰ অকণমান হেৰি আহিছে এইটো, মোৰ সন্মুখেৰে তুমি সদায় অহা যোৱা কৰা, মোৰ ঘৰটো বাগৰি পৰি আছে, তুমি ৰাজবিষয়া, তুমি মোৰ ঘৰটো বান্ধি দিবৰ কাৰণে তুমি যত্ন কৰা নাই, তুমি যিহেতু ৰাজবিষয়া তুমিতো মোৰ ঘৰটো বান্ধি দিব পাৰা। এই বুলি যেতিয়া ক'লে তাৰপিছত তেওঁ সাৰ পালে। সাৰ পাই উঠি মানে তেওঁ চিন্তা কৰিছে, মইতো অহা যোৱা কৰি আছো, ক'তোতো ঘৰ বাগৰি পৰা নাই। আৰু তেওঁ চিন্তা কৰিলে মই ঘোঁৰাৰ পৰা ক'ত পৰিছো, সপোনত ঘোঁৰাৰ পৰা ক'ত পৰিছিলো আৰু ঘোঁৰাই মোক ক'ত হেঁচা মাৰি ধৰি আছে। সেইমতে অনুমান কৰি তেওঁ দেখিলে যে ইয়াতে এতিয়া ঘোঁৰাটোৱে হেঁচা মাৰি ধৰি আছে। আহি পিছদিনা ৰাতিপুৱা আহি তেওঁ দেখিলে আমাৰ কীৰ্তন ঘৰটো বাগৰি পৰি আছে। তেতিয়া ওচৰৰ মানুহবিলাকক মাতি আনিলে। তেওঁ যিহেতু আমাৰ ধৰ্মৰ মানুহ নহয়, বেলেগ ধৰ্মৰ মানুহ, মুছলিম ধৰ্মৰ মানুহ, তেওঁ চিন্তা কৰিলে হয়তো মই যদি সহায় কৰোঁ এওঁলোকে নল'বও পাৰে। ইছলাম ধৰ্মী মানুহ যেতিয়া মানুহখিনি মাতি আনিলে, মাতি আনি ক'লে যদি আপোনালোকে মোক দায়িত্ব দিয়ে আৰু বেয়া নাপায় তেতিয়াহ'লে মই কীৰ্তন ঘৰটো সজোৱাৰ ব্যৱস্থাটো কৰি দিওঁ আপোনালোকৰ সহায়ত। তেতিয়া ৰাইজে তেখেতক একেষাৰে ক'লে যে আপুনি যদি তেনেকৈ আগবাঢ়ি আহে তেতিয়া আমাৰ কোনো বাধা নাই, আপুনি সহায় কৰিব পাৰে। গতিকে সেই অনুপাতে তেখেতে এই কীৰ্তন ঘৰটো নতুনকৈ সজাই দিছিল আৰু সেইকাৰণে তেখেতৰ নামটো আজিও
আমাৰ বৰফুলিত লিখা আছে। গতিকে আজিৰ তাৰিখতো বহুত মুছলমান মানুহে মিঠাতেলৰ টিং, কেঁচা বুট মগু, নাৰিকল, নিমখ, ধূপৰ বান্দিল এনেকে তেওঁলোকে সপোন দেখি পেলাই মানে দি পঠায় তেওঁলোকে এতিয়াই নানে। আনহাতে ইয়াত কিবা কাৰণত যদি মুছলমান মানুহ প্ৰৱেশ কৰে অনুমতি লৈ তেখেতসকলক প্ৰৱেশ কৰিব দিয়া হয়, কিন্তু তেওঁলোকে লুঙি আৰু টুপি পিন্ধি প্ৰৱেশ কৰিব নোৱাৰিব। আমাৰ পোচাকত তেখেতসকল আহিলে আমাৰ নিয়ম মতে যদি তেখেতসকলে সেৱা কৰে তাক আমি বাধা নিদিওঁ। গতিকে তেনেধৰণে আজি 457 বছৰে এই সত্ৰখন মানে চলি আছে। আৰু এটা কথা জানি সুখ পাব আপোনালোকে, আমাৰ সত্ৰখনৰ সত্ৰাধিকাৰ নাই। এই সত্ৰখনৰ সত্ৰাধিকাৰ নাই। এই সত্ৰখন ৰাইজে পৰিচালনা কৰে। আমাৰ 450ৰ অধিক হৈছে পৰিয়াল, সত্ৰৰ পৰিয়াল। এই 450 ঘৰৰ ভিতৰত উপযুক্তজনক মানে সভাপতিৰ দায়িত্ব দিয়ে, উপযুক্তজনক মানে সম্পাদকৰ দায়িত্ব দিয়ে। জাত পাতৰ কোনো কথা নাই, যি জাতৰ হলেও কথা নাই, কিন্তু অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰিব পৰা তেওঁৰ মানে সম্বল থাকিব লাগিব, তেতিয়াহে তেখেতক দায়িত্ব দিয়ে। আৰু 2 বছৰৰ মূৰে মূৰে আমাৰ এই সমিতিখন চেঞ্জ হয়। আনহাতে আমাৰ যিখিনি কৰ্মচাৰী আছে এই কৰ্মচাৰীখিনিক আমি আচলতে সত্ৰসমূহৰ ৰাইজে তেখেতসকলক একো দিব পৰা নাই। সামান্য মাত্ৰ তেখেতসকলক অৰিহণা দিয়া হয়, দৰমহা বুলি ক'ব নোৱাৰি, সামান্য অৰিহণা দিয়া হয়। সেই অৰিহণাখিনিৰে তেওঁলোকে সেৱাকে আগবঢ়াই আছে। তেখেতসকলৰ কাৰ্যকাল এবছৰ, হয়তো তেখেতসকলে থাকিব, এবছৰৰ মূৰত তেখেতসকলক ৰিনিউ কৰিব, কিন্তু কাৰ্যকাল তেখেতসকলৰ এবছৰ। আৰু আমাৰ 4খলপীয়া আমাৰ এইটো নিয়মটো, 4খলপীয়া যিখিনি কৰ্মচাৰী, আমাৰ ভৰালী এজন আছে, ভৰালীজন মানে দিনে নিশাই ইয়াত থাকে, তেওঁ ৰাতিও ইয়াত অকলে থাকে। আজি 4 বছৰ হ'ল 2জন মানে চিকিউৰিটি DC মহোদয়ে আমাক দিছে। আগতে কিন্তু অকলে ভৰালীজন আছিল, কিন্তু মানে বৰ্তমান পৰিৱেশটো দেখি DC মহোদয় আহিছিল। আহি আমি কেনেধৰণে হেৰি কৰো এই কথাখিনি তেখেতে গম পাই উঠি তেখেতৰ মানে 2জন মানে আমাক ইয়াত মানে চিকিউৰিটি 2জন দিছে। তেখেত 2জন থাকে আৰু ভৰালীজন থাকে। আৰু তেখেতৰ তলতে আছে আমাৰ এজন দৈনিক মোহৰী। তেখেতে গোটেই আজি যিবিলাক দৰ্শনাৰ্থীয়ে পা পইচা দিলে সেইখিনি আপোনাৰ হক যোৱাৰ পিছত সেইখিনি বাকচ খুলি ওলোৱা হ'ব, ওলাই হিচাপ কৰা হ'ব, হিচাপ কৰি তাক নোট কৰা হ'ব, নোট কৰি উঠি ভৰালীত গটোৱা হ'ব। আৰু ভৰালীয়ে সেইখিনি বেংক কৰিব। আৰু প্ৰয়োজন বোধে আমি বেংকৰ পৰা আনি মানে বেলেগ কামত আমি খৰচ কৰিম। প্ৰত্যেক দিনে আমাৰ এই যিখিনি মানে ৰাইজৰ পৰা উঠা পইচা সেইখিনি প্ৰত্যেক দিনে আমি বেংক কৰোঁ, আৰু বেংকৰ পৰা উলিয়াইহে আমি খৰচ কৰা হয়। আৰু দেউৰী আছে আমাৰ 4জন। সেই দেউৰী 4জনৰ তেখেতসকল মুখ্য বুলি এজন নহয়, আমাৰ তেখেতসকলৰ এমাহ সময় দিওঁ। এজনে এমাহ চাব, আনজনে এমাহ চাব, তৃতীয়জনে এমাহ চাব, চতুৰ্থজনে এমাহ চাব, তেনেকে তেওঁলোকৰ ভাগ কৰি আছে। আৰু 3জন আমাৰ সহায়ক দেউৰী আছে, 3জন সহায়ক দেউৰী তেওঁলোকক সহায় কৰে। এনেধৰণে আমাৰ অনুষ্ঠান ভাগ চলি আছে। আৰু চৰকাৰৰ ফালৰ পৰা প্ৰথম অৱস্থাতেই কোচ ৰজাৰ পৰা আমি সঁহাৰি পাইছিলোঁ। সেইটো এটা ইতিহাস আছে। কোচ ৰজাৰ পৰা সঁহাৰি পালো এনেকুৱাকে, গোবিন্দ দাতাই যেতিয়া প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰে, সত্ৰ প্ৰতিষ্ঠা কৰাৰ পিছত অংকীয়া ভাওনা কৰিছিল তেখেতে দধিমথন নাট। দধিমথন নাটত সুঠাম ল'ৰা, ভাল ল'ৰাক আনি ছোৱালী সজাই দধিমথন কাৰ্য কৰিছিল। তেতিয়া কিছু চকু চৰা মানুহে ৰজাৰ ওচৰত যাই মানে জনালে যে খটৰাত এজন ভকত আহিছে, তেখেতে গাভৰু ছোৱালী নুচুৱাইছে। তেতিয়া ছোৱালী নুচুৱা মহিলাই অভিনয় কৰাটো সাংঘাতিক ধৰণৰ কথা হৈছে। তেখেতৰ ওচৰত গোচৰ দিলে। তেতিয়া মানে তেখেতে গোবিন্দ দাতাক মাতি পঠাই ক'লে যে তুমি বোলে এনেকুৱা কাম কৰিছা। তেতিয়া গোবিন্দ দাতাই ক'লে আমিতো তেনেকুৱা কাম কৰা নাই, আমি ল'ৰাই কৰিছো, তেতিয়াহ'লে মোক কৰি দেখুৱাব লাগিব। তেতিয়া তেখেতে ইয়াৰ পৰা সেই ল'ৰা নি ধুনীয়াকে ছোৱালী সাজত সজাই দধিমথন কাৰ্য কৰি দেখুৱালে। তেতিয়া ৰজাও আচৰিত হ'ল। ৰজাই মানে তেতিয়া ৰজাই ধৰিব পৰা নাই আচলতে সেইকেইজনী ছোৱালীয়ে বুলি ঘূৰিছে। শেষত মানে বস্ত্ৰ পৰিহাৰ কৰি মানে তেখেতক পঠিয়াই নিবলগীয়া হৈছে। আমাৰ 47 বিঘা মাটি আছে,
সেই 47 বিঘা মাটিৰ কৰ ৰেহাই দিছে তেতিয়া তেখেতে কৰ ৰেহাই দিছে আৰু সোণ সুবৰ্ণ আৰু কাঁহ পিতলৰ বাচন বহুখিনি আমাক তেখেতে দান হিচাপে দিছিলে আৰু সেই বস্তুৰ বহুখিনি সংখ্যক আমাৰ চোৰে নিলে কিছু সংখ্যক আছে বহু সংখ্যক কিন্তু চোৰে নিলে তেনেধৰণে আমাৰ সত্ৰখন পৰিচালনা হৈ আছে গতিকে খটৰা সত্ৰৰ ইতিহাস এইটোৱে আমি আপোনালোকক অনুৰোধ জনাইছো আৰু আপোনালোকৰ জৰিয়তে গোটেই অসমৰ ৰাজ্যকে আমি অনুৰোধ জনাইছো আনকি ইয়াত অসমৰ নহয় বিদেশৰ পৰিয়ালো আহি ইয়াত সেৱা লৈছে আমাৰ যিখন মানে টকা বহি আছে টকা বহিখন আপোনালোকে চালে পাব মানে তাত মানে তেখেতসকলৰ পৰা টকা ৰখা হয় তেখেতসকলে আহি কেনে পালে পৰিৱেশটো কেনে পালে এই মন্তব্যটো মানে তেখেতসকলৰ পৰা ৰখা হয় গতিকে এনেধৰণে আমাৰ এই সত্ৰখন পৰিচালনা হৈ আছে নাম প্ৰসংগ কেতিয়া হৈ থাকে নাম প্ৰসংগ আমাৰ ৰাতিপুৱা 5 বজাত হয় আমাৰ ওচৰৰ মানুহ বিচনাত থাকোঁতে ইয়াত নাম প্ৰসংগ আৰম্ভ হয় প্ৰাতঃ প্ৰসংগ আৰু দ্বিতীয়বাৰ আমাৰ 10:30 পৰা 11টা বজাৰ ভিতৰত প্ৰসংগ হয় আৰু সন্ধিয়া 6:30 পৰা 7টাৰ ভিতৰত প্ৰসংগ হয় তিনি প্ৰসংগ হয় কিন্তু ভাদ মাহত 4 সন্ধ্যা হয় ভাদ মাহত বাহিৰে বাকী কেইটা মাহত আমাৰ 3 সন্ধ্যা প্ৰসংগ হয় আমাৰ এইটো মানে সদায় মানে কোনো কাৰণত মানে ব্যতিক্ৰম হ'ব নোৱাৰে সদায় মানে ঠিক টাইমতে নিৰ্দিষ্ট টাইমত আমাৰ নাম প্ৰসংগ হ'বই লাগিব আৰু তাত বাহিৰে কাতি মাহা গোটেই মাহজোৰা আমাৰ ভাগৱত পাঠ হয় এই কীৰ্তন ঘৰ ভৰি থাকে পৰিয়ালে ভাদ মাহ কীৰ্তন পাঠ হয় কাতি মাহ ভাগৱত পাঠ এনেধৰণে আৰু আমাৰ ডাঙৰ উৎসৱ কেইটামান আছে বিশেষকৈ পাছতি উৎসৱ ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ 5 দিনত কৰা উৎসৱ সেইটো পাছতি উৎসৱ প্ৰথম পৰ্যায়ত 5 দিনতে কৰিছিল জন্মাষ্টমীৰ 5 দিন পিছতে কৰিছিল কিন্তু তাৰপিছত দেখিলে যে মানুহ বিলাকৰ অলপ আহুকাৰ হয় এই মাহত যদি 8 মাহত পাছতিটো হৈছে দ্বিতীয় বছৰত হয়তো 5 মাহত হয় গতিকে এই মানুহবিলাকে আগৰ তাৰিখতে আহে শেষত গৈ গোটেই ৰাইজে মানে আলোচনা কৰি মানে এটা দিন সিদ্ধান্ত কৰি ল'লে ভাদ আৰু আহিনৰ সংক্ৰান্তিৰ দিনাখন পাছতি উৎসৱ কিন্তু জন্মাষ্টমীৰ 5 দিনত যিখিনি নিয়ম কৰিব লাগে সেইখিনি আমি সত্ৰৰ ভিতৰত আমি সেই নিয়মখিনি কৰোঁ কিন্তু উৎসৱটো হয় আমাৰ ভাদ আৰু আহিনৰ সংক্ৰান্তিৰ দিনাখন কৃষ্ণ আপোনাৰ ইমানখিনি আপুনি আমাক জনোৱাৰ বাবে খটৰা সত্ৰৰ বিষয়ে ধন্যবাদ জনালোঁ আপোনাক কৃষ্ণ